মন হিৰদৈ এইটো বৰ পুৰণা গান আছে না নতুন গান লাগে লাৰা লাৰা ও বু কি করছা মাছ ধরছ নাকি মাছে মাছছো মাছে ধৰি আছো বুঢ়ী মাছ নহয় কাছে ভাবি দে কাছ চলিয়ে তই হা এই নাং নাং হেচৌৰা চলি কেইটাই মোক এই ঠাট্টা কৰবা আহিছা এতিয়া উট্টিপলি গাখীৰ নহয় 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 চাধাল বিজাল কোবাবা আহিছা মোৰ লগত বিজাল কোবাবা আহিছা তোহাৰ মায়ে বাপেত কিয় মই ডাঙৰ আৰু মোৰ লগত বিজাল কোবাবা আহিছা ও বু সরি 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 ও বু ওই যুগ না কি তামচা কৰবা আহিছা গছমুৰা তামচা কৰবা আহিছা বুঢ়ীৰ লগত তামচা কৰবা আহিছা গছমুৰা জকবা মানুহ নাপলি জোক ধৰবও পাৰে থাপ্পা নৰা দে থাপ্পা কহেব ফেললো এই গজুৰা বস্তু এই বাপা আও নহয় এহে ফেললো নিখুনে নাই দেখোনে উফ ৰাম কহে ফেললো নাহি কহে আও সেইটো নেকি ঐ হাত তাতে আছে ও খুৰী গেটখন মাৰি আহক ছাগলীয়ে পান খাব এইমাত্ৰ আমাৰ ঘৰৰ পৰা গৈছিলে আকৌ কিয় আহিল কে পাহৰিলে নেকি তাকেতো ক'তবা ফেললো বিচাৰি আছো ৰ একবাৰ তোৰ হাততে ফেললো বুলি ভাবি বিচাৰি আছো কি বস্তু কি বস্তু সুধবা নালগে দে দি বুঢ়াই নহলি ভাত ৰান্ধবা বৰ হৈছে নহয় দমদমি ধৰবো দে দি কি বস্তু বুজি পোৱা নাই বুজি নাপাওঁ ভাউটি ধৰি লাভ নাই আগৰ দিনৰ কথা বেলেগ আছিল কত খোজেই না বগেই নাক দিছিলো বাপ্পা উভয় নদী আছিল ইটাহে অলপ প্ৰব্লেম হৈছে তোৰ হাততে যি পচি সেইটো খাটাং খুৰী বিদ্যা হপত মই আপুনি কি কৈ আছে একো বুজা নাই পাকঘৰত যাম যচোন তাতে ফেলবা পাৰো যচোন আজ বন্ধা কহে পেললোৱে বেলেগত পেলালে নেকি নহয় তোৰ হাততে ফেলছো এটা গেটৰ কাষত তিন পাতৰ কাষত পাইছো নহয় কি পাইছে দেখাওকচোন দেখাওক কঁঠালৰ গুটি তাকে নকয় কিয় তাৰমানে পাইছা পোৱা নাই ৰব মই সৰুক মাতো সৰু ইয়াত কঁঠালৰ গুটি খুৰী কেইটা আছিল পাঁচটা আছিল তাৰে এটা পালো আৰু বাকী চাৰিটা পাও নাই মই পোৱা নাই এটা সঁচাই পাও নাই চাওঁ আয়ো ইফালে পাইছা যদি কৈ আহি নাই পোৱা এটা মই নাই পাও নিগেনা হাত তাতে কাঁচা কাঠল খাবা দিছিল 5 কহা মই বোলো গুটি কেইটা লৈ যাম তাহাৰ বুঢ়ী তুই নিবা নেদে বাপ্পা ইমান টিপিন বাপ্পা বিৰাট টিপন মই কোচত লোকে লৈ আহিছিলো লোকে লৈ আহি কি লাভ হল হয় না হাৰি গেল সৰু পাইছা নেকি তুমি পোৱা নাই সঁচাকে পোৱা নাই মই খুৰী আপুনি ক'বা বেলেগতে পেলাইছে আমাৰ ইয়াত পেলালে পালে হয় তাকে কহে ফেললো বাটে বাটে চাই যাব লাগিব সৰু সঁচাকে পাইছা নেকি তুমি মই পোৱা নাই না খুৰী কি ক'ত গৈছিলে তোহাৰ ঘৰকে গৈছিলো এটা কিবা বস্তু বিচাৰি গৈছিলো কি বস্তু বস্তু এটা হাৰৈছি দে মোৰ
পাছত এই কি আনছা কুমড়াৰ পাত যে খাবা লাগিব কুমড়াৰ পাত কিহে দি খাবি কাঠলৰ ৰুটি দি খাম কাঠলৰ গুটি দি খাবি হ'ব দে যা যা চব খাবাই লাগব দে চব খাবাই লাগব সেইকাৰণে ময়ো আইছো আৰু এইটো লো কাঠলৰ গুটিটো লো এইটো পাইছিলো যি সেইটো তোহাক দিলো যা আৰু এতিয়া 50 টাকা দিম কিয় কি কি হয় আগৰ 60 টা 40 টাকা আৰু এই 10 টাকা এটা দিলো 5 তাৰমানে 50 টাকা দিম দি কি